হাই মই ৰাজখোৱা বুইছে গাইজ খেৰত বহি ৰ'দত কমলা টেঙা খাম মানে কুটি খাম আকৌ ধুনীয়াকৈ ধনিয়া চনিয়া নিমখ চিমখ দি মেলি এইফালে কমলা টেঙা আনিলোগৈ আনি মেলি এইফালে ফুটিয়াবলৈ আৰম্ভ কৰি দিলে আকৌ ফুটিওৱা দেখি মানুহৰ সংখ্যা বেছি হৈ গ'ল সেইবাবে মাজেদি কাটিবলগীয়া হ'ল কমলা টেঙা তাৰপিছত আপোনাৰ এইফালে ধনিয়া চনিয়া কাটি লৈছে কাটি মেলি মানে নিমখ দিওঁতে নিমখ বাজি গ'লগৈ মানে চোকা হৈ গ'লগৈ একো নাই টেঙাত মানে নিমখ অকণ চোকাই লাগে দিয়কচোন এই ভাগ আকৌ মেইন বি জলকীয়া ভাগ জলকীয়া নোখোৱা মানুহ আছে যে সেইকাৰণে এফাল দিয়া হ'ল একো নাই তাৰপিছত আপোনাৰ এইফালে কলপাতখিনি কাটি লৈছোঁ আপোনাৰ মানে টেঙাটো কলপাতত খালে ন ডাবুল টেষ্ট আহি যায় ধুনীয়াকৈ আৰু এইফালে আমাৰ গংগাটো বহি আছে কেতিয়া দিব খাবলৈ তাৰপিছত আপোনাৰ এইফালে বিলনীয়াই বিলাবলৈ আৰম্ভ কৰি দিলে মানে এনেকুৱাকৈ বিলনীয়াই বিলাইছে বিলাওঁতে মানে বিলনীয়ালৈ নাতিলেগৈ বিলনীয়াই পালে পাব নাপালে নাই মইতো পালোঁ ন ধুনীয়াকৈ গুৰি ততত পেলাই চুবাই দিলোঁ আৰু দিয়ক